যিহেতু বাহিৰত অজাপালি আছে, ব্ৰাহ্মণ আছে, তেওঁলোকক ইয়াত বহুতে মান ধৰিব আৰু ইয়াত এটা পৰম্পৰা আছে। মই আছামিজ পণি সকলোকে শুভ দুপৰীয়া জনাই আৰু মই আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু যিহেতু থাম্বনেল আৰু টাইটেল চাই সকলোৱে গম নিজে বোৱা গামোচা তেওঁ কেনেকৈ মান ধৰিছে ওজা পালি থাকে আৰু ইয়াত বহি যাব গামোচা বোৱা মান ধৰিছে বাৰু। নহয় বৈ নিজে বোৱা দিম বুলিয়ে গৈছিল, এবাৰহে দিব। এখন এখনকৈ দিলে বেছি ভাল হ'ব। কেইজন? 5জনহে। 5জন ক'ত? অঁ এজন দিছে, 5জন। আৰু এনেকৈ বৈয়ে প্ৰত্যেকজনকে তেওঁ নিজে শালত বোৱা গামোচা এনেকৈ দিছে। সঁচাকৈ ভগৱানে তেওঁৰ মনৰ আশাবোৰ পূৰণ কৰক। আনিবা দিছে কিয়নো কিবা এটা কাজ পাতিলে আমাৰ গিয়াতি থাকিবই লাগে দৰং ডিষ্ট্ৰিক্টত। আৰু এয়া বৈ সাজু হৈছে। কিয় মাতা ধুন জান বুলি মাতিব লাগিব তাক। নাই ঠিকে আছে, সেইখন হিচাপ কৰিছোঁ নহয়। পাঁচখনে দিছে, ছয়খন আছিল। ভগাই পিটাই ল'ব। আৰম্ভণি পে হওক দেৰি আছে চব হৈ থাক এতিয়া। তুমি ধৰ জয় কিশোৰী মামন আকাশ কৰি হৰি বোল হৰি বোল হৰি বোল।